বাই ইলেকশ্যন অহা 8 তাৰিখ জুনত হ'ব আৰু মই এইখিনি 4 দিন 5 দিন ঘূৰি পেলাই মই যিখিনি ফিডবেক পাই আছোঁ খুব পজিটিভলি গৈ আছে আমাৰ যদি ভগৱানে দয়া কৰে আমি জিকাৰ চান্সটো আহি গ'ল যেন হওক আৰু কষ্ট কৰিব লাগিব বিশেষ কৰি আমাৰ বড়ো যিখিনি ভোটাৰ আছে সেইটো আগত আমি যেনেকৈ পাইছিল ইয়াতকৈ বেছি মানে পাৰ্চেণ্টেজটো বাঢ়ি গৈ আছে মুঠতে UPPL আৰু আমাৰ লগত ফাইটিংটো হ'ব আৰু এজন নিৰ্দলীয় কেণ্ডিডেট আছে যেন হওক মেইন যুঁজটো UPPL আৰু আমাৰ মাজত হ'ব তো যেটো দেখা গৈছে ফিল্ডত আমাৰ ফালে পজিটিভটো বেছি আহি আছে সেইটো আৰু নাই দিল্লীত প্ৰমোদ বড়োৱে মোক মাতি লৈ পেলাই কথা পাতিছে এইটোতো সঁচা কথা এইটো কিয় মিছা ক'ম আৰু যদি ৰেকৰ্ডিং লাগে মই বাজাই দিম এই প্ৰমোদে বেছি কৈ নাথাকিবি মোবাইলত ৰেকৰ্ডিং আছে কি কথা পাতিছে পাতা নাই ছাবজেক্টটো হ'ল প্ৰমোদে যিখিনি কথা লৈ মোৰ লগত আলোচনা কৰিছে ছাবজেক্টটো হ'ল আমি দুইজনে একলগ হৈ পেলাই BTCৰ পৰা BJPক আউট কৰিব লাগে ছাবজেক্টটো সেইটোৱেই প্ৰমোদে সেইটোকে যদি কথা পাতা নাই বুলি কয় তেতিয়াহ'লে প্ৰমোদে আহক এই কামাখ্যা মন্দিৰত আহক মই আমাৰ গীতা ভাগৱত লৈ পেলাই মই যাম তাতে সময়ক্ৰিয়া লওক মই হাগ্ৰামাৰ লগত কথা পতা নাই আৰু হাগ্ৰামাৰ লগত কথা পাতি পেলাই এই BJPক BTCৰ পৰা আউট কৰিব লাগে বুলি মই কথা পতা নাই বুলি কওঁ যদি সাহস আছে মই সেইখিনি কথা শুনিছোঁ মুঠতে নিৰ্দলীয় যিটো হীৰেণ শৰণীয়া কেণ্ডিডেট যিটো আছে সেইটো কোনোবাই কিবা একটা নাটক কৰিছে যেন লাগে মুঠতে সেইটো কোন পাৰ্টিয়ে কৰিছে মই নাজানো মুঠতে এটা নাটক হৈ আছে কিন্তু এনেকুৱা হ'ব নালাগে পুলিচে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে যোনেই নকৰক কিয় সেইটো এনেকুৱা এজন কেণ্ডিডেট হয় ভাল হওক বেয়া হওক নিৰ্দলীয় কেণ্ডিডেট ইয়াক কিয় কাইপ কৰিব লাগে সেইটোতো বেআইনী কি হ'ল ডেমক্ৰেচিটো এইটোতো পুলিচে একশ্যন ল'ব লাগে কোনে কৰিছে পুলিচে নিশ্চয় গম পায় থেংক ইউ মই এনেকুৱা ক'ব নোৱাৰোঁ খা সন্দেহ কৰি মানে মই নাজানোৱেই মুঠতে কোনোবা ইনভলভমেণ্ট আছে বাছ কোনোবা পলিটিকেল পাৰ্টি ইয়াত ইনভলভমেণ্ট আছে এইবিলাক ফেক্টৰ হয় নহয় এতিয়া ৰাইজে ক'ব যেনিবা ময়ো আজি কৈছোঁ যে BPFৰ কিবাটো খুব পজিটিভলি কৈ আছে সেইটো ৰাইজে ক'ব মই কোৱা কথা সেইটো প্ৰমোদ বড়ো হ'ল 1 নম্বৰ মিছা কথা কোৱাৰ হেডমাষ্টাৰ যাম বা দে